Welcome to my kitchen. আজি মামাকে ভিডিঅ'টো তুলিবলৈ আৰু এটা বহুত ইয়াম্মি ৰেচিপি এটা বনোৱা আৰু যদি ভাল লাগে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বেল বাটনটো ক্লিক কৰিব আৰু গম পাইছে ৰেচিপিটো বহুত ইজি ফ্ৰিজি লেমন স্কুইজি মই বাৰু ক'ৰবাত শুনি শিকিছিলোঁ ইজি ফ্ৰিজি লেমন স্কুইজিটো ষ্টাৰ্ট কৰোঁচোন এতিয়া ব'লা এতিয়া মামাই হেল্প কৰিবলৈ লৈছে মোক আৰু এটা চচপেনত পানী দিছে এতিয়া মই আৰু বাতি এটা দি দিছে ওপৰত আৰু এতিয়া মই খুলিছোঁ পাছত এইটো মই খাইছোঁ মোৰ মামাই মেল্ট কৰি আছে চব চকলেট এতিয়া অকণমান মিল্ক দি দিছে মামাই আৰু অকণমান বেছিকৈ দিবলৈ আৰু এতিয়া মামাই মিক্স কৰি থাকোঁতে নইজ হৈ গৈছে মই ভাবিছোঁ যে ব্লাষ্ট হৈ গৈছে কিবা কিবি কিমানো ভয় খাই থাকোঁ মেল্ট হৈ গ'ল এতিয়া মিল্ক দি এতিয়া মামাই গেছটো অফ কৰি দিছে এইখিনি কেক হয় মামাই টুটি ফুটি কেক বনাইছিলে আৰু এতিয়া মই ভাঙি গম পাইছা কি কৰিম জানা বইল কৰিম তুমি কি খাইছা ৰেচিপি বনাই এটা কি কৰিব লাগে এইটো বইল কৰিব লাগে ৰাউণ্ড কৰিব লাগে নিচিনা বনাব লাগে লাড্ডুৰ নিচিনা বহুত নাইচ এতিয়া মই ইয়াত খাব কাৰণে থৈ দিব পাৰোঁ এতিয়া এটা বইল হৈ গ'ল চ' এইটো বইল থৈছোঁ বনাইছোঁ মই এতিয়া আৰু এটা হৈ গ'ল এতিয়া তাৰ ছাইডত থৈ দিছোঁ চানশ্বাইনৰ নিচিনা ভাগি খুটি গৈছে কেকটো এতিয়া মই ললিপপৰ নিচিনা এইটো সোমোৱাম চোৱা কেনেকুৱা ললিপপৰ নিচিনা হৈছে এতিয়া এইটো হৈ গ'ল চ' সেইটো ষ্টিক লৈছোঁ অকণমান ৰং ঘৰটো আৰু এতিয়া ভৰাই দিছোঁ এতিয়া শ্বৰ্টটো লৈছোঁ যিমান ডাঙৰ সিমান ডাঙৰ মানুহৰ কাৰণে চোৱা এতিয়া সেইটো হ'ব চুটি আছে আৰু এতিয়া মই ডিপ কৰিছোঁ ইয়াৰ ভিতৰত চোৱা এইটো হৈ গ'ল এতিয়া আৰু এতিয়া মই স্প্ৰিংকলছ দি দিছোঁ চোৱা কিমান য়ামি আৰু টেষ্টি আৰু দেখিবলৈ ভাল লাগিছে এতিয়া মই ইয়াত এনেকৈ থৈ দিছোঁ এতিয়া মই গ্লাছ কাপত থৈ দিছোঁ তাহলে থৈ দিছোঁ নহয়
কাৰণে ফ্ৰিজত থৈ ৰ'বা কিডছক টিউশ্যন এটা পেচেণ্ট খাবলৈ কৰিবা বহুত ভাল পাবা ইমান ধুনীয়াকেও বনাবা কামাই খাম ৰমন তুমিতো এতিয়া চেফ হৈ গ'লা ন লিটল চেফ এতিয়া কি কৰিম বুলি ভাবিছা তুমি কুক কৰিবা only cook and cooking house only Achha. cooking house আৰু অকল কুক কৰা চবলে আৰু কুকিং হাউচৰ কাৰণে কুক কৰা আচ্ছা মোৰ চেনেল কাৰণে তোমাৰ চেনেল খুলিবা আচ্ছা চেনেলটোৰ নামটো কি হ'ব Athlete with Sonic and Miniforce and Power Rangers. বাপৰে ইমান ডাঙৰ নাম দেখোন মানুহৰ মনতেই নহ'ব দেখোন ৰমন মই সিমানটোৱে ডাঙৰ কৰিছোঁ আচ্ছা That's it. আৰু কি কি কৰিবা তাত চেনেলটোত তোমাৰ বনাম ৰেচিপি কৰিম চেম কৰিম কিন্তু বেলেগ ৱেজ কৰিব পাৰোঁ মেবি আৰু বেলেগ আৰু একো নকৰা আৰু তুমি চেফ হৈ যাবা তাৰমানে আচ্ছা এতিয়াই হ'ব নে ডাঙৰ হৈ হ'বা এতিয়াই হৈ যাবা বাপৰে আৰু আজিয়ে মোৰ ভিডিঅ' এটা কৰিলোঁ এইটো ভিডিঅ'তে মই এতিয়া কাম কৰিম সেইটো কৰিবৰ পিছত আৰু তুমি কি কি বনাব জানানো স্পেচিয়েল টয়জ মই গ্লুটি লগাব পাৰিম ৰবট এটাও বনাব পাৰিম মেবি আচ্ছা কিন্তু টয়জটো খাবতো নোৱাৰি তই খাব নোৱাৰি কিন্তু খেলিব পাৰি আৰু তাৰপিছত একো পঢ়িব চঢ়িব নালাগে নেকি শিকিব নালাগে নেকি মই আৰু জইন নকৰোঁ স্কুলে আহিবা আচ্ছা ABCD আৰু 1 পৰা 100লৈকে জানিলে হৈ যাব আৰু নাজানিলেও হ'ব আৰু একো নিশিকিলেও হৈ যাব কিন্তু প্ৰেক্টিচ কৰি থাকিব পাৰিম আৰু নিশিকিলে কেনেকৈ হ'ব এতিয়া চেফ কেনেকৈ হ'ব চেফে দেখোন তেতিয়া একো নাজানে অকল ABCD কেইটা জানে দেখোন এনেকৈ বুলি ক'ব ন মানুহে হা Correct. কি কৰিছা ৰমন Mix. কালাৰ মিক্স কৰিছা তাৰপিছত পেইণ্ট কৰিম কি পেইণ্ট কৰিবা তুমি নোকোৱা কিয় চিক্ৰেট নেকি কিয় চিক্ৰেট নো ধুনীয়া ন কেনেকুৱা ধুনীয়া ব্লাষ্ট হৈ থাকে স্পীড ইয়াৰ পৰা চাব পাৰা ৰেচিং কাৰ I see. 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 কি বস্তু ICIC মানে ৰমন ICIC একটা ব্যাংকৰ নাম ICIC ICIC নে ICIC ICIC bank ICIC বেংক বাপৰে ক'ত আছে এইটো মই একচুৱেলি মোৰ পেপাৰ এখন লৈছিলোঁ এইটো বনাবলৈ ব্লগটো যদি ভাল লাগিলে তেতিয়া লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল বাটনটো ক্লিক কৰিব লৈ ৰাখোঁ বাই বাই